আজিকালি গোপন নাটকে এখন যদি কৃষ্ণদেৱীৰ অভিনয় মুগ্ধ হৈ কোমলীগুৰি গাঁৱৰ নিতুমণি নাথে সৰ্বজনীন পুৰস্কাৰ আজি গোপন নাটক অতি মুখ্যকৰ কৰি ৰখা আমাৰ আজি তাত্ত্ব মধ্যস্থানত যি দুগৰাকী পৰম্পৰা শ্ৰীকৃষ্ণ শিশুশিল্পী অভিনয় কৰিছে হৈ সৰগুৰি গাঁৱৰ কবিতা মানিমেশ্ৰীক তিলক বাপদেৱে দুয়োগৰাকীলৈ ২০ টকা পুৰস্কাৰ স্বৰূপে আগবঢ়াইছে। তেখেতলৈ ৰাজত্ব উদ্যান কমিটিৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। তুলসী দেৱী আৰু জগজন দেৱীৰ আমি পুনৰবাৰ ৰাজত্ব উদযাপন পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। বেলেগ এক্সপাৰ্ট দেই সুবিধা দিলে কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন।
পুরস্কার জ্ঞাপন করেছে।